Hello everyone, welcome to my YouTube channel Let's Know দৰ্শক আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক ৰাষ্ট্ৰীয় পতাকাৰ জোখৰ বিষয়ে ক'ব ওলাইছোঁ। দৰ্শক আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখন তিনিবৰণীয়া আৰু এই ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ এটা নিৰ্দিষ্ট জোখ আছে। গতিকে সেই জোখৰ কথা আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। দৰ্শকসকল, এইখন এখন ৰাষ্ট্ৰীয় পতাকা আপোনালোকে স্ক্ৰীণত দেখিছে। ইয়াৰে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ জোখ সদায় অনুপাতিক হয়, অৰ্থাৎ পতাকাখনৰ দিশ আৰু প্ৰস্থৰ জোখ 3:2 অনুপাতত থাকে। ধৰা হওক দৰ্শকসকল, পতাকাখনৰ দিশ 3 ফুট, তেন্তে ইয়াৰ প্ৰস্থ হ'ব 2 ফুট। আকৌ একেদৰে পতাকাখনৰ দিশ যদি 2 ফুট হয়, অৰ্থাৎ 24 ইঞ্চি যদি হয়, তেনেহ'লে ইয়াৰ প্ৰস্থ হ'ব 24/3/2, অৰ্থাৎ যিহেতুকে দীঘৰ অংশটো 3 অনুপাতিক হিচাপত, সেইকাৰণে আমি 24 ইঞ্চি দৈৰ্ঘ্যক আমি 3ৰে হৰণ কৰিম আৰু যি ভাগফল পাম তাক আমি 2ৰে পূৰণ কৰিলে, অৰ্থাৎ 8 × 2 হ'ব = 16 ইঞ্চি, অৰ্থাৎ 24 ইঞ্চি দীঘল পতাকাখনৰ প্ৰস্থ হ'ব 16 ইঞ্চি। ইয়াত দিশ আৰু প্ৰস্থ অনুপাত অৰ্থাৎ 24 আৰু 16 অনুপাত 3:2 হ'ব। দৰ্শকসকল, একেদৰে 18 ইঞ্চি দীঘল পতাকাখনৰ প্ৰস্থ হ'ব 18/3 × 2 ইঞ্চি, অৰ্থাৎ 6 × 2 = 12 ইঞ্চি। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।